নমস্কাৰ বন্ধু বান্ধৱীসকল, অলৰাউণ্ডাৰ আছাম চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি গ্ৰেড 4 এক্সামৰ এডমিট কাৰ্ড ওলাইছে, যিটো আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টে ওলাইছিলে। তো মই ডাইৰেক্ট দেখাই দিছোঁ আৰু আপোনালোকক ডেছক্ৰিপশ্যনত লিংক দিম। ভিডিঅ'টো যেন শেষলৈ চাই কেনেকৈ আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব, আৰু ডেছক্ৰিপশ্যনত যিটো লিংক দিম তাতে ডাইৰেক্ট ক্লিক কৰিলে আপোনালোকে পাই যাব। তো ইয়াতে সেৱা www.seva.org যিটো অফিচিয়েল ৱেবছাইট, তাতে ক্লিক কৰিলে হ'ল। আপোনালোকক দেখাই দিছোঁ। ইয়াতে স্ক্ৰল কৰিলে দেখাব, ইয়াতে ডাউনলোড এডমিট এইটো লিখা আছে, এইটো ইয়াতে ক্লিক কৰি দিব আপোনালোকে। মই দেখাই দিছোঁ আপোনালোকক। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন ইয়াতে লিখা আছে, প্লিজ লগ ইন এণ্ড ডাউনলোড এডমিট কাৰ্ড। তো আপোনালোকে এইটো কৰ্নাৰত আছে লগ ইন অপশ্যন বুলি, তাতে আপোনালোকে ক্লিক কৰি দিব। মই দেখাই দিছোঁ, এইটো লগ ইন। ইয়াতে আপোনালোকে এই লগ ইনত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকক চাওক যে মই লগ ইন কৰিছোঁ। ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন আৰু পাছৱাৰ্ড মাৰিব। মই এপ্লিকেশ্যন আৰু পাছৱাৰ্ড মাৰি দিছোঁ আপোনালোকক। আৰু আপোনালোকৰ যদি মনত নাথাকে ফৰগট পাছৱাৰ্ড মাৰি দিব, যিটো মোবাইল নম্বৰ আছে আৰু ডেট অফ বাৰ্থ আহিব, আপোনালোকে সেইটো মাৰি দিব, তাৰপিছত ফৰগট হৈ যাব। তো মই মাৰি দিছোঁ এপ্লিকেশ্যন নম্বৰ, আপোনালোকে চাই থাকক। তো মই এয়া মাৰি দিছোঁ এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ড। এতিয়া লগ ইন কৰিছোঁ। এতিয়া লগ ইন কৰাৰ পিছত এপ্লিকেণ্ট আহি গ'ল। এপ্লিকেশ্যন নম্বৰ যাৰ নামত থাকে, আপোনাৰ নামত আছে যদি আপোনাৰ নামত আহিব। তো এজন মোৰ বন্ধুৰ হয়, তেওঁৰ আহিছে নামটো। এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰিব। এইটো এডমিট কাৰ্ড যিটো ষ্টাৰ লাল ষ্টাৰ হৈ আছে, ৰঙা কালাৰৰ ষ্টাৰ। তো ইয়াতে আপোনালোকে ক্লিক কৰিব, মই দেখাই দিছোঁ। তাৰপিছত ওলাই আহিব গোটেই ডিটেইলছ আপোনালোকৰ এডমিট কাৰ্ড। ইয়াতে আহি গৈছে। ইয়াতে আপোনালোকে নিজে PDF ছেভ কৰি ল'ব, নিজৰ ছেভ PDF বুলি ছেভ কৰি ল'ব, ছেভ PDF। তো কালাৰ লাগিলে কালাৰ এনেকৈ। তো ছেভ কৰি লৈছোঁ মই ইয়াতে। তাৰপিছত এতিয়া আপোনালোকক দেখাই দিছোঁ ভালকৈ, ৰ'ব এইখন। তো এইজন মোৰ বন্ধুজনৰ, তো ইয়াৰ এক্সাম পৰিছে বাসুগাঁও চেণ্টাৰ। তো আপোনালোকেও কৈ দিব আপোনালোকৰ ক'ত পৰিছে। এইটো বাসুগাঁও, যিটো কোকৰাঝাৰ ডিষ্ট্ৰিক্ট পৰে, BTRৰ আণ্ডাৰত। তো 10টাৰ পৰা 12টাৰ ভিতৰত এক্সাম হ'ব মোৰ বন্ধুজনৰ। তো আপোনালোকৰ ক'ত পৰিছে আপোনালোকে কমেণ্ট কৰিব। ইয়াৰে ক্লাছ 10 পাছেদি কৰিছিলে এপ্লাই, তো সেইকাৰণে আৰু কি লৈ যাব লাগে আপোনালোকক দেখাই দিছোঁ। আপোনালোকক 1 নম্বৰত কৈ দিছে, কেণ্ডিডেট উইল বি এলাউড এপিয়াৰ ইন দ্য এক্সামিনেশ্যন হল উইথাউট এডমিট কাৰ্ড। আপোনালোকে এডমিট কাৰ্ড লৈ যাব। এভৰি কেণ্ডিডেট হেজ কেয়াৰ লেটেষ্ট ফটো আইডেণ্টি কাৰ্ড ইছ্যু বাই গভৰ্ণমেণ্ট অথৰিটি। আপোনালোকে ভোটাৰ ID বা পান কাৰ্ড হওক বা আধাৰ কাৰ্ড এখন লৈ যাব লগত। নো কেণ্ডিডেট উইল বি এলাউড এণ্টাৰ লিভ দ্য এক্সামিনেশ্যন হল। যেতিয়ালৈকে আপোনালোকৰ এক্সাম শেষ নাপায় তেতিয়ালৈকে আপোনালোকক ওলাব নিদিয়ে। আপোনালোকক একো পেপাৰ, কেলকুলেটাৰ এইবোৰ ফোন লৈ যাব নোৱাৰিব। কেণ্ডিডেট উইল হেভ টু কিপ অল হিজ বিলংছ এণ্ড মেটেৰিয়েলছ আউটছাইড দ্য এক্সামিনেশ্যন হল। আপোনালোকে যদি কিবা মেটেৰিয়েল লৈ যায় তেনেহ'লে বেল্ট পিন্ধিলেও চাগে মেটেৰিয়েল যিহেতু কৈছে লোহাৰ বস্তু হ'লে আপোনালোকে বাহিৰত ওলাই থৈ যাব লাগিব। এনি কেণ্ডিডেট ফাউণ্ড ইউজিং আনফেয়াৰ মিনছ অৰ ভায়লেটিং দ্য এবভ এক্সামিনেশ্যন। আপোনালোকে যদি এক্সামিনেশ্যনৰ ভিতৰত কিবা উৎপাত কৰে বা হাল্লা চিল্লা কৰে তেনেহ'লে আপোনালোকৰ ওপৰত কিবা একশ্যন ল'ব আৰু ডিছকুৱালিফাইও কৰি দিব পাৰে। আকৌ চাওক কি দিছে ইনষ্ট্ৰাকশ্যন। ইয়াতে 7 নম্বৰত কৈছে, কেণ্ডিডেট শুড ক্লিয়াৰলি ৰাইট হিজ ৰোল নম্বৰ। আপোনালোকে নিজৰ ৰোল নম্বৰবোৰ ভালকৈ লিখিব, যিটো বুকলেট দিব আৰু ABCD থাকিব। আপোনালোকে OMR চিট থাকিব অফলাইন, যিহেতু আপোনালোকে ভালকৈ এনেকৈ গোল কৰিব। ABCD থাকিব 4টা, আপোনালোকে ভালকৈ গোল কৰিব। কলম লৈ যাব, ব্লু নহ'লে ব্লেক পেন 2টা লৈ যাব ভালকৈ। আৰু দেখাই দিছোঁ কিমান মাৰ্কৰ হ'ব। আপোনালোকৰ 135 কুৱেশ্যন থাকিব আৰু MCQ টাইপ 1 মাৰ্ক, টিক মাৰ্ক দিয়া আপোনালোকে গোল কৰিব। আৰু আপোনালোকৰ যিটো এখন এনচাৰ চিট দিব আৰু এখন কুৱেশ্যন পেপাৰ থাকিব, 2টাৰে নাম্বাৰ থাকে। সেইটো ভালকৈ এনচাৰ চিটত তুলিব, কাৰণ আপোনালোকক এখনেই দিয়া হয়। ভুল কৰিলে তাতে হোৱাইটনাৰ মাৰিব নিদিয়ে। ইয়াতে কোনো নিগেটিভ মাৰ্ক নাই। কেণ্ডিডেট নট ডেট দ্য ইচ কুৱেশ্যন মাল্টিপল এছামিজ, বেংগলী, বড়ো আপোনালোকৰ সকলো ভাষাৰে থাকিব। ইংলিছটো কমন, আৰু আপোনাৰ যি ভাষা থাকে সেইটোতে পাব, আপোনালোকে টেনশ্যন কৰিবই নালাগে। আৰু আপোনালোকৰ যিহেতু পঢ়ি আছে গ্ৰেড 4ৰ কাৰণে, মোৰ পেজ আছে, আপোনালোকক দেখাই দিছোঁ অল কম্পিটিটিভ এক্সাম বুলি। আপোনালোকে তাত গৈ ফ'ল' কৰিব পাৰে। তাতে আপোনালোকৰ কুৱেশ্যন আপলোড দিয়া আছে বহুতো, আপোনালোকে তাৰ পৰাও পঢ়িব পাৰে, বহুত হেল্পফুল হ'ব আপোনালোক। আহক
দেখাই দিছোঁ পেজখন। এইখন পেজখন আপোনালোকে দেখিব পাইছে, ইয়াতে অল আছাম কম্পিটিটিভ এক্সাম প্ৰিপাৰেশ্যন বুলি আছে। আপোনালোকে ইয়াতে ফ'ল' কৰি দিব। ইয়াতে আপডেট দিয়া আছে আপোনালোকৰ নটিচবোৰ, আৰু বহুতো এক্সামৰ কুৱেশ্যন পেপাৰ দিছোঁ। এইবিলাক ৰিজনিঙে হওক, আপোনালোকৰ অসমীয়াৰ ৰিজনিং পাব, ইয়াতে বহুতো দিছোঁ, আৰু কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন দিছিলোঁ। এইবোৰ আগৰ কুৱেশ্যন পেপাৰবোৰ দিছিলোঁ। আপোনালোকে এইকেইদিন কুৱেশ্যন পেপাৰ অলপ ছল্ভ কৰক, আইডিয়া পাই যাব কেনেকুৱা কুৱেশ্যন আহিব পাৰে। ইমান হাৰ্ড লেভেলো নাহে, আপোনালোকে ভালকৈ এক্সামটো দি আহক। বেষ্ট অফ লাক সকলোকে, ধন্যবাদ।